বিশ্বনাথৰ ভিন্ন স্থানত দুটাকৈ অচিনাকি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ কয়লাজুলিৰ মুগাচাং গাঁৱত কালি নিশা ভাগত উদ্ধাৰ হয় এটি মৃতদেহ। প্ৰথমে স্থানীয় লোকে মৃতদেহটি প্ৰত্যক্ষ কৰি বালিচাং আৰক্ষীক খবৰ দিয়াত লগে লগে ঘটনাস্থলীত বালিচাং আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। মৃতদেহটো কয়লাজুলিৰ মুগাচাং LP স্কুলৰ চৌহদৰ ভিতৰত আৱৰ্জনা পেলোৱা স্থানৰ পৰা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰি থানাত লৈ আনে। আজি মৃতদেহটো বিহালীত মৰণোত্তৰৰ বাবে প্ৰেৰণ কৰা হয়, কিন্তু এতিয়া পৰ্যন্ত মৃতদেহটোৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সমস্ত ঘটনাৰ সন্দৰ্ভত আৰু মৃতদেহটো কাৰ হয় পৰিচয় সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে। আনফালে বিশ্বনাথৰ ৰেল লাইনত উদ্ধাৰ অচিনাকি মৃতদেহ। নিশা 12:30 বজাত বিশ্বনাথ আৰু চতিয়াৰ মাজত ৰেলে কাটি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটি। মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে কাটি যায়। মৃতদেহটোৰ পৰা উদ্ধাৰ কেইবাজনো ব্যক্তিৰ ফটো। নিশা কোনখন ৰেলে কাটিলে সেয়া সঠিকভাৱে ক'ব পৰা নাই ৰেলৱে আৰক্ষীয়ে। মৃতদেহটোৰ কাষত মদৰ বটল উদ্ধাৰ কৰা হৈছে। যোৱাকালি সন্ধিয়া 7:30 বজাত কয়লাজুলি মুগাচাং গাঁৱৰ এজন লোকে ফোন কৰি জনায় যে তাত এটা অচিনাক্ত মৃতদেহ মুগাচাং LP স্কুলৰ কাষতে উদ্ধাৰ দেখা পাইছে বুলি কোৱাত আমি পটাপট যাওঁ। তাত দেখা পাওঁ যে হয় এজন ঠিক 50 ঊৰ্ধৰ এনেকুৱা বয়সৰ হ'ব ঠিক অচিনাক্ত মৃতদেহ এটা দেখা পাই আমি ওচৰৰ মানুহক সোধ কৰোঁ যদিও ওচৰৰ মানুহে কোনো লোকে ওচৰৰ মৃতদেহটো চিনি নাপাওঁ বুলি কয়। আৰু ইয়াৰ উপৰিও মৃতদেহটো চিনাক্তকৰণ কৰিবলৈ প্ৰব্লেম হয়, গোটেই আধগলিত অৱস্থাত আছে। সেয়েহে আমি এই বিষয়ে উদ্বোধন প্ৰতিভাৰ অৱগত কৰি উক্ত মৃতদেহটো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বালিচাং অফিচলৈ আহোঁ আৰু আজি উক্ত মৃতদেহৰ ওপৰত মৰণোত্তৰ পৰীক্ষা মাননীয় মেজিষ্ট্ৰেট কৰাৰ পাছত আমি এতিয়া বিহালীলৈ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিবলৈ যত্নবান হ'লোঁ। নিশা 12:05 আমাৰ ষ্টেচন মাষ্টৰে মেম'যোগে জনাইছিলে যে 2 কিলোমিটাৰ 173.1-2 মাজত চতিয়া আৰু বিশ্বনাথ চাৰিআলিৰ মাজত এজন পুৰুষৰ ডেড বডি কৰি আছে। তেতিয়া আমি লগে লগে গৈ পেলাই ঘটনাস্থলীত উপস্থিত হওঁ আৰু তাতে এজন পুৰুষৰ মৃতদেহ পৰি থকা পাওঁ ট্ৰেকৰ মাজত। কোনখন ট্ৰেইনে কাটিছে বা কোনখন ট্ৰেইনৰ আগত ঘটনাটো ঘটিছে সেইটো সঠিককৈ ক'ব পৰা নগ'ল। দেখা মানুহ নাই। আমি মৃতদেহটো তাৰ পৰা ৰাতি উঠাই লাইনটো ক্লিয়াৰ কৰি দিছোঁ আৰু এতিয়া আমি পৰিয়ালৰ লোক ওলালে তেওঁক ইনকুৱেষ্ট কৰিবৰ কাৰণে পিছত 72 ঘণ্টা তাত ৰখা হ'ব আৰু তেখেতৰ পৰা কোনো ধৰণৰ নথিপত্ৰ পোৱা নাই? তেখেতৰ পৰা কোনো ধৰণৰ নথিপত্ৰ আমি কাগজত পোৱা নাই। জাষ্ট ফটো কেইখনমান পাইছোঁ। তেওঁ খুব আত্মীয় লোকৰ হ'ব পাৰে সন্দেহ কৰিছোঁ আৰু তেনেকুৱা আধাৰ কাৰ্ড পান কাৰ্ড আদি নাই। ৰিলে কথা হয়নে? ৰেলে কথা কোনখন উদিমৰা ৰেলে কাটিছে আৰু কিন্তু নিৰ্দিষ্টকৈ আমি কোনখন ৰেলে কাটিছে মানে আগৰ কেইবাখনো ট্ৰেইন গৈছে। আত্মহত্যা নহয়, এনেই তাততো আমি মদৰ বটল আৰু গোন্ধ এনেকুৱা পাইছোঁ।